এতিয়া ৰাতিপুৱাই মেকআপ মেখেলা চাদৰ পিন্ধি সাজি কাচি ওলাইছোঁ একদম ধুনীয়াজনী হয় আৰু অকল ময়ে ওলোৱা নাই সকলো ওলাইছে আৰু আজি আছে মাইনী ভাটৌচৰ দিয়া তালৈকে যাবলৈ সকলো ওলাইছোঁ আৰু চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ শেষলৈকে আৰু আস্মিনা ব্লগৰ অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে মোৰ ছোৱালী ওলাই মেলি ৰেডি হৈ গ'ল এয়া চব ওলাইছে আৰু আজি আৰু এতিয়া আমাৰ ঘৰৰ সকলো ওলাই ৰেডি হৈ গ'ল এতিয়া আমি গাড়ীত উঠিব লৈছোঁ আমি গাড়ীত উঠিলো তিনি জাহাজ বালি চাব দেই এইয়া আমাৰ এইয়া মাজু আৰু এইফালে সৰু সৰুটো পৰিয়াল আগত সেয়া ওলাই মেলি একদম তাত লগ পাই আছো মাজে মাজে দেখাম বাৰু কিবা পাৰিলে আমি আহি এতিয়া ডিমৌ ধাবা পালোহি মানে ৰখি আছো গাড়ীবিলাক আহি পোৱাহি নাই সেইটো কাৰণে ভাবিলো ইয়াতে ৰখো আৰু ইয়াতে খাই যাওঁ একাপ গাখীৰ চাহ আৰু ইয়াত গাড়ীৰ পৰা নামিছো এতিয়া আমাৰ মইনাটো আহি আছে হয়নে আমি চাহ খাম এতিয়া দেই মইনা চাহ খাই মেলি যাত্ৰা আকৌ আৰম্ভ কৰি দিলোঁ আমি এতিয়া মানে কি অকলশৰীয়া হৈ গ'লোঁ আমি মানে বলিয়াঘাটৰ পৰা অহা দুইখন গাড়ী আহিছোঁ কাৰণ আমাৰ যোৰহাট আৰু হাতীক্ষ গাড়ী আহিও পোৱাহি নাই আমি ভাবিলোঁ নাই অহা দেৰি হ'ব চাগে সিহঁতৰ আমি আগে গুচি যাওঁ তাৰপৰা আকৌ তাতে গৈ চবকে লগ হ'ম আৰু আমি আহি এতিয়া পাই গ'লোহি আঠাবাৰী মাইনীহঁতৰ ঘৰ আৰু আমি এতিয়া সোমাই আহি বহিলোঁ ভিতৰত আৰু আমাক দিছে এতিয়া চৰ্বত খাবলৈ আৰু বহুত মানুহ আহিবলৈ আছে আমাৰ আজি গোটেই ফেমিলি মানুহ আকৌ ইয়াতে লগ পাম আৰু দেখাবলৈ চেষ্টা কৰিম তেওঁলোককো আৰু আমি এতিয়া আহিছোঁ চাহ খাবলৈ আমাক ইয়াত চাহ দিছে খাবলৈ আৰু চাহ খাই লওঁ তাৰপৰা আকৌ আপোনালোকক লগ পাই আছোঁ আৰু আমি চাহ খাই মেলি আহিলোঁ অহাৰ পাছত এয়া পাই গ'লহি ফাৰ্নাজহঁত আৰু এইফালে মামীহঁতো পালেহি আৰু এইফালে আমাৰ ডাঙৰ দা মাইনা ঋতুমণি আমি চাহ খাই মেলি এতিয়া ওলাই আহিছোঁ অকণমান এয়া চব ফাৰ্নাজত আহি পাই গ'লহি লেট ফাৰ্নাজত আমি আহি আছোঁ এতিয়া অকণমান আগলৈ যাওঁ চাহ ফেক্টৰী এটা আছে চাই আহোঁগৈ আৰু গাঁৱৰ পৰিৱেশবিলাক সঁচাকৈ বহুত ধুনীয়া আৰু এইফালে এইটো আঠামাৰী মন্দিৰ আৰু এইফালে এটা আছে পুখুৰী আৰু পুখুৰীটোলৈকে এতিয়া যাওঁ আহি এতিয়া ইয়াত পালোহি এইটো চাহ ফেক্টৰী তাৰপৰা এইটো এটা পুখুৰীটোৰ নাম নাজানো আৰু এইফালে আমাৰ ফাৰ্নাজো আহি আছে ফটো মাৰিব বোলে ইহঁতিহে ইয়াত ফটো মাৰিছে ইমান ধুনীয়া পৰিৱেশটো চাই ভাল লাগিছে এতিয়া আমি আহি আছোঁ ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ ফেক্টৰীটোৰ ভিতৰলৈ নগ'লোঁ বাৰু পুখুৰীটো কিনাৰৰ পৰাই গুচি আহিলোঁ আৰু এতিয়া যাওঁ আকৌ আলহী ঘৰলৈ আৰু এই আমাৰ মাইনী দেখিছেনে একদম মূৰত কাপোৰ চাপোৰ লৈ একদম গোটেইজনী বোৱাৰী হৈ আছে আজি আৰু এইফালে বৌতিও আহি গ'ল আৰু এয়া আমাৰ চিডনী এইফালে আমাৰ এয়া চব আহিছে যোন আহিছে চব মাইনী ৰুমত আহি বহিছে আৰু এইফালে সৰুদা একদম জীয়েকৰ ঘৰলৈ আহিছে যে তেওঁক বেলেগ ফূৰ্তি আৰু বাপেক জীয়েকৰ কথা ন এনেও মনটো বেছি ভাল লাগে বাপেক যেতিয়া জীয়েকৰ ঘৰলৈ আহে এইফালে আমাৰ তামান্না বৌ মানে বৌতি জায়েক বুলিয়ে নহয় দেই আমাৰ একদম বাই ভনীৰ নিচিনা আৰু এয়া আমাৰ নাজমা আৰু এইফালে আমাৰ ফাৰ্নাজ দেখি নহয় ভিডিঅ' কৰাত ব্যস্ত আৰু আমি এতিয়া তাইৰ ৰুমতে অলপ ৰেষ্ট লৈছোঁ তাৰপৰা ভাত পানী খাইতো যাবলৈ হ'বই আৰু এইফালে এতিয়া মতা মানুহখিনি ভাত খোৱাবলৈ ল'লেই আৰু এইফালে মতা মানুহে ভাত খুৱাই লৈছে যি কি নহওক খোৱাৰ আগত কিন্তু মতা মানুহ মাইকী মানুহ সদায় পিছতে দেই আৰু এইফালে মতা মানুহে খোৱাৰ পাছতে আমি খাম আৰু এইফালে আমাৰ বাচ্ছা পাৰ্টি মাকহঁতে আকৌ বাচ্ছাবিলাকক খুৱাই লৈছে নহ'লে মাকহঁতে আকৌ খাবই নোৱাৰিব নহয় বাচ্ছাই নাখালে মোৰ ল'ৰাটোক বাৰু মই খুৱাই ল'লোঁ আৰু ইহঁতক খুৱাই আছে তাৰপৰা আকৌ আমি খাম ভাত তাৰপৰা এতিয়া আহিলোঁ আমি খাবলৈ আৰু আমি এতিয়া ভাতটো খাই লৈছোঁ
ভাত খাই মেলি আজৰি হ'লোঁ আৰু মামুন বৌ আহি পাই গ'লহি। মামুন বৌহঁতে ভাতটো খাই ল'লে বাৰু, লগতে চাহো খালে বাৰু। আৰু এইফালে এতিয়া আমি বহি আছোঁ ভাত খাই মেলি, আৰু এতিয়া ওলাই আহিছোঁ অলপ বাহিৰলৈ। ফটো দুখনমান মাৰি লওঁ, কাৰণ ক'ৰবাতটো ওলাই আহিলে ফটো আৰু ভিডিঅ' মেইন ন। আৰু সেয়াই আমি এতিয়া ফটো মাৰিবলৈ চব ৰৈছোঁ আৰু। টিপিলো আৰু এইফালে আকৌ আমাৰ এতিয়া যাবলৈ হ'ল নহয়, আৰু এতিয়া আকৌ মাইনীক এৰি থৈ যাব লাগিব। আৰু মাইনীক এৰি থৈ গৈছোঁ আকৌ। কি ক'ব, ছোৱালী জীৱনটোৱে তেনেকুৱা, মানে নিজৰ ঘৰখনত জন্ম হৈ আকৌ আহি বেলেগ এখন ঘৰখন নিজৰ হৈ পৰে। আজি তাই আকৌ নিজৰ ঘৰখনতে আমি এৰি থৈ গৈছোঁ, আৰু আমিও এতিয়া নিজৰ ঘৰলৈ যাওঁগৈ আৰু। আৰু এইফালে এতিয়া আমাৰ ড্ৰাইভাৰ চেঞ্জ হ'ল। ড্ৰাইভাৰ মানে মোৰ মানুহজন, আৰু এইফালে মই আগত আহোঁতে মানে সৰু দেউতাই চলাই আহিছিলে, এনে ৰুবি আগত বহিছিলে। আৰু সিও আকৌ ইয়াৰ পৰা বাহিৰে ডিউটি গুচি গ'ল। এতিয়া আমি ঘৰলৈ বুলি ওলাই আহিছোঁ। নাজানো এতিয়া ঘৰলৈ যাওঁ নে বেলেগ ক'ৰবালৈ যাওঁ। আমাৰ অকণমান প্লেনিংটো বেলেগ, আমাৰ মানে ছিডনীয়ে অলপ প্লেনিংটো বেলেগ কৰি দিলে, সেইকাৰণে ভাবিছোঁ আৰু যাওঁচোন ব'লক এতিয়া ক'ত যাওঁ, ক'তনো প্লেনিং কৰিছোঁ, তাত গৈ দেখাই আছোঁ। আৰু এইফালে দেখিছে নহয় আমি ক'ত পালোহি আৰু ক'লৈ আহিছোঁ। দেখিছাকে গম পাইছেই যিসকলে চিনি পায়। এতিয়া আমি আহি গ'লোঁ আবেলি ৰিজৰ্টলৈ। ডিমৌ চাৰিআলি পাই ভাবিলোঁ আবেলি ৰিজৰ্ট যাওঁ। আৰু এয়া আহিলোঁ, সেয়া আমাৰ ৰুবিয়ে ফটো মাৰিছে। এইফালে আমাৰ ছিডনী, আমাৰ অকণমানটোৱে যে বৰ আমনি কৰে মাকজনীক। আৰু এইফালে এতিয়া আৰ্জনকো টয় কাৰত তুলি দিছোঁ। টয় কাৰত আকৌ সি অকলে উঠিবলৈ ভয় কৰিছে, সেইকাৰণে চামাকো লগতে দি দিছোঁ। চামাই এতিয়া লৈ মেলি তাক অকণমান ফুৰি দিছোঁ টয় কাৰখনত। আৰু এইফালে এতিয়া আমি আকৌ ফটো দুখনমান মাৰি লৈছোঁ। ৰুবি আৰু ছিডনীয়ে নেৰে নহ'লে, বৌকেইকা বোলে ফটো নমৰাকৈ যাব নি, ফটো দুখনমান মাৰি ল'ম। আৰু ৰুবিয়ে সেইটো কাৰণে কৈছে মাৰি দিওঁ বুলি, আৰু ৰুবিয়ে এতিয়া ফটো মাৰি দিছে। আমি ৰখি দিছোঁ আৰু পজ দি। আৰু এইফালে দেখিছেনে এতিয়া মানুহজনে আকৌ মোৰ ছোৱালীজনীয়ে ফটো মাৰি দিছে। জীয়েকে পজ দিছে, বাপেকে ফটো মাৰি দিছে। আমাৰ আকৌ ফটো মৰা আৰু ভিডিঅ' বনোৱা হৈ গ'ল। আৰু এতিয়াতো কিবা এটা খাবলৈ মন গৈছে, কাৰণ কিবা এটাতো খাই যাবই লাগিব। আৰু ভিতৰলৈ যাওঁচোন ব'লক, ভিতৰতনো কি পায় তাকো চাওঁগৈ। আৰু খাওঁ বুলি কৈছোঁৱে হয়, ঢেৰ কিবা কিবি খাবও নোৱাৰোঁ, কাৰণ মাইনীহঁতৰ ঘৰত খাই আহিছোঁ। আৰু এয়া ভিতৰলৈ এতিয়া সোমাই আহিলোঁ। আৰু ইয়াতে এতিয়া অৰ্ডাৰ দিছোঁ কফি, আৰু কফিৰ লগতে ফ্ৰেঞ্চ ফ্ৰাই অৰ্ডাৰ দি দিলোঁ, কাৰণ মোৰ ল'ৰা ছোৱালীকেইটাই ফ্ৰেঞ্চ ফ্ৰাই খাই বহুত ভাল পায়। আৰু এতিয়া আহি গ'ল কফি আৰু ফ্ৰেঞ্চ ফ্ৰাই, আৰু এতিয়া আমি খাই লওঁ কফি আৰু ফ্ৰেঞ্চ ফ্ৰাই। আৰু এতিয়া আমি কফি খাই মেলি ওলালোঁ, আৰু এতিয়া ঘৰলৈ যাওঁগৈ। আৰু মোৰ মোবাইলতো চাৰ্জ নাই। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক লগ পাম।